নমস্কাৰ জনাইছোঁ সকলোকে স্বাগতম জনাইছোঁ যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেল জ্যোতিৰঞ্জন অফিচিয়েল আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজ জ্যোতিৰঞ্জন কলিতালৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অসমীয়া ভাষা দুটা আছে কথিত আৰু লিখিত আৰু স্থান বিশেষে এই ভাষাৰ কথিত যিটো ভাষা আমাৰ তাৰ ভিন্নতা দেখিবলৈ পোৱা যায় শব্দৰ প্ৰয়োগই হওক আৰু লগতে উচ্চাৰণে হওক বা মাত্ৰাৰ প্ৰয়োগই হওক সকলোতে আমি ভিন্নতা দেখিবলৈ পাওঁ সেটাকে উজনি হওক বা নামনি হওক এইবোৰৰ মাজত এই ঠাইসমূহৰ মাজত বহুত ভিন্নতা আছে যিটো কথিত ভাষা সেই কথিত ভাষাত মই কোনো উজনিৰো নহয় নামনিৰো নহয় মই হ'লো মধ্য অসম তেজপুৰ বহুতো মানুহ লগ পাইছোঁ অসমৰ প্ৰায় গোটেইখিনি ডিষ্ট্ৰিক্টৰ মানুহৰ সৈতে মই কথা বতৰা পাতিছোঁ গতিকে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মোৰ অধ্যয়নৰ ফালৰ পৰা কিছু বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছোঁ শব্দৰ প্ৰয়োগ উচ্চাৰণ আৰু লগতে মাত্ৰাৰ প্ৰয়োগ আৰু উচ্চাৰণৰ ওপৰত আজি মই শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰলৈ নাযাওঁ তাৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' মই বনাই আছোঁ আহি আছোঁ আপোনালোকৰ মাজলৈ লৈ আজি মাত্ৰাৰ প্ৰয়োগৰ ওপৰত দুটিমান বিশেষ মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথা মই ক'বলৈ আহিছোঁ চাব মন কৰিব প্ৰথমতে মই লিখিলোঁ এইটো অৰ ওপৰত কমা মানে অ আৰু ও মাত্ৰা এইটো হ'ল ওৰ মাত্ৰা দেই এতিয়া চাব কেইটামান শব্দ লিখিম মই ইয়াৰ লগতে কিয় আজি মই এই দুটা লৈ পেলাই আলোচনা কৰিবলৈ আহিছোঁ আপোনালোকৰ মাজলৈ কৈ আছোঁ দুটামান শব্দ লিখিম মন কৰিব আমাৰ একদম নিত্য ব্যৱহাৰ্য শব্দ হৈছে মোৰ মোক তোমাৰ এইবোৰ একদম আমি দিনটোত কিমান বাৰ ব্যৱহাৰ কৰোঁ তাৰ কোনো হিচাপ নাই আৰু এইবোৰো আমি প্ৰায় ব্যৱহাৰ কৰি থাকোঁ এতিয়া চাব এজন উজনিৰ মানুহে যেতিয়া এই শব্দবোৰ উচ্চাৰণ কৰিব তেওঁ কেনেধৰণেৰে উচ্চাৰণ কৰিব চাব মোৰ মোক তোমাৰ ঢোল গোষ্ঠী আৰু এজন নামনি অসমৰ তেওঁলোকে কামৰূপ ডিষ্ট্ৰিক্টৰে হওক বা নলবাৰীৰে হওক বা য'ৰে হওক মুঠতে নামনি অসমৰ এজন ব্যক্তিয়ে উচ্চাৰণ কৰিলে কেনেধৰণে কৰিব চাব মোৰ মোক তোমাৰ ঢোল গোষ্ঠী এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল এই দুয়ো প্ৰকাৰৰ উচ্চাৰণ শুদ্ধনে প্ৰকৃত শুদ্ধ উচ্চাৰণ হয়নে আপোনালোকে কি ভাবে কমেণ্ট কৰিব জনাব মোক কিন্তু মোৰ মতে নহয় কিয় নহয় তাৰ কাৰণটো মই কৈ আছোঁ ভালদৰে মন দি শুনিব চাব এতিয়া আমি যদি ধৰি লওঁ নামনিৰ কথাই যদি আমি এই শব্দটো মোৰ বুলি কওঁ তেতিয়া ইয়াৰ লিখিত কি হ'ব চাব এইটো যেতিয়া আমি অৰ ওপৰত এটা কমা দিওঁ তেতিয়া তাৰ উচ্চাৰণ অৰ পৰা অ হৈ যায় মোৰ হৈ যায় এইটো মোক হৈ যায় মোক তাৰপিছত এইটো দিলোঁ এইটো চাওঁ ঢোল বুলি যে কয় ওপৰত কমা হ'লে ঢোল হৈ যায় ঢোল আৰু এইটো প্ৰায় শুনো আমাৰ এটা সাংস্কৃতিক গোষ্ঠী আছে গোষ্ঠী গ গোষ্ঠী গ সেইটো হ'লে গ হ'লে ওপৰত কমা মূৰ্ধন্য হয়থ আস্থ দীৰ্ঘ ইকাৰ গোষ্ঠী মন কৰিব ওপৰত এই অৰ ওপৰত কমাটো আহিলে এই মোৰ মোক ঢোল গোষ্ঠী এইবোৰ উচ্চাৰণ হয় এতিয়া চাওঁ আমি এজন উজনিৰ ব্যক্তিয়ে উচ্চাৰণ যে কৰে সেইটো কেনেকুৱা ধৰণৰ মন কৰিব এইটোক মোৰ বুলি কয় উজনিৰ ফালে দেই মোৰ বুলি ক'লে হৰ্ষ উকাৰ মোৰ হ'ব আৰু এইটোক মুখ বুলি কয় মুখ হ'লে হৰ্ষ উকাৰ ক মুখ ঢোল বুলি কয়
ঢোল হলে হৰ্ষৌকাৰ ল মন কৰিব গোষ্ঠী বুলি কয় গোষ্ঠী হলে হৰ্ষৌকাৰ হয় ফাৰ্ষ্ট দীৰ্ঘৰিকাৰ হয়নে কিন্তু কথাটো হ'ল এতিয়া এই যিবোৰ উচ্চাৰণ ইয়াৰে এইটো শব্দৰ এইটো ভুল উচ্চাৰণ এইটো ভুল ইয়াৰে এইটো ভুল এইটো ভুল ঢোলৰ এইটো ভুল এইটো ভুল আৰু এইটো ভুল এইটো ভুল কিয় ভুল প্ৰকৃত উচ্চাৰণ কি হ'ব মই কৈ আছো শুনিব এইখিনি মই মচি দিছো শুনিব এতিয়া চাব মই কৈ আছো এই যিটো মাত্ৰা ব্যৱহাৰ হৈ আছে উচ্চাৰণবোৰ কেনে ধৰণৰ হ'ব মই কৈছো মোৰ মুখ তোমাৰ ঢোল গোষ্ঠী মই অ কোৱা নাই মানে ঢোল কোৱা নাই উ কোৱা নাই ঢোল কোৱা নাই মোৰ কোৱা নাই মোক কোৱা নাই মোক কোৱা নাই মোক কোৱা নাই মোক কৈছো মোক মন কৰিব অ নহয় উ নহয় অ মানে কি আলটিমেটলি বুজি পাইছেনে আলটিমেটলি আমি যিটো অ কৈ আছো অ আৰু উ এই উ মাত্ৰা মানে হৰ্ষ উৰ যিটো মাত্ৰা উ এই দুয়োটাৰে মাজত সোমাই আছে এই ও মাত্ৰাটো এটা ক্লিয়াৰ হৈছে নে কনফিউজন বুজি পাইছে নে কি কৈছো নট অ নট উ ও মোৰ মুখ তোমাৰ ঢোল গোষ্ঠী গোষ্ঠী নহয় ঢোল নহয় গোষ্ঠী ঢোল গোষ্ঠী নহয় ঢোল নহয় গো নহয় গো বহুতে কয় এই অৰ ওপৰত কমা অ আৰু উ মাত্ৰাৰ উচ্চাৰণ একে বুলি নামনি অসমৰ বহুতে কয় মোক ভাল ভাল শিক্ষিত ব্যক্তিয়ে কৈছে কিন্তু একেবাৰে ভুল দুইটাৰে প্ৰয়োগ বেলেগ বেলেগ মই কৈ আছো এটা উদাহৰণ দিওঁ এখন ফেমাছ বিচ আছে আৰু কিছুমান মানুহৰ নামো থাকে মোৰ এজন অতিকৈ ঘনিষ্ঠ ভাতৃ বন্ধুৰ নাম আছে নামটো হ'ল মন কৰিব মৰজিম ওপৰ কমাটো হৈ গ'ল মৰজিম ইংৰাজীত MOR তাৰপিছত যদি আমি ইয়াৰ কমাটো আঁতৰাই ও মাত্ৰা বহাই তেতিয়া মোৰ জিম হৈ যাব মু নহয় ম নহয় মৌ বুজিলে এতিয়া গতিকে আলটিমেটলি কি হয় অ আৰু উৰ মাজত থাকে ও মাত্ৰাটো এইখিনি আছিলে মোৰ আজি ক'বলগীয়া আৰু শব্দৰ প্ৰয়োগৰ ওপৰত উচ্চাৰণৰ ওপৰত মই বেলেগ বেলেগ বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আহি আছো আজি এইখিনিৰ ওপৰত যিখিনি ক'লো যদি কিবা আপোনালোকৰ জানিবলগীয়া সুধিবলগীয়া বা আন কিবা যদি মন্তব্য কৰিবলগীয়া আছে মোৰ কমেণ্ট বক্সত কৰিব পাৰে লাগে আপোনালোকে ইউটিউবতে হওক বা ফেচবুকতে হওক মই নিশ্চয় আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আমাৰ বহুতো ইউটিউবাৰ আছে ব্লগাৰ আছে বহুত ভিউৱাৰ ফলোৱাৰ লৈ তেওঁলোকে কাম কৰি আছে কিন্তু কথাটো হ'ল যেতিয়া আমি ছ'চিয়েলি আপোনালোকৰ এটা নিৰ্দিষ্ট এৰিয়াৰ ভিতৰত আপোনালোকে পৰিয়ালৰ সৈতে বা ওচৰ চুবুৰীয়াৰ সৈতে কিবা এটা আপোনালোকৰ স্থানীয় ভাষাত কথা পাতিছে সেইটো বেলেগ কথা কিন্তু আপুনি যেতিয়া গোটেই অসমবাসীৰ বাবে আপুনি যেতিয়া দুই এষাৰ মন্তব্য আগবঢ়াব দুটা শব্দ ক'ব এষাৰ বাক্য ক'ব তেতিয়া আপোনালোকে যিটো আমাৰ কিতাপৰ ভাষা যিটো আমি ক'ব পাৰোঁ ষ্টেণ্ডাৰ্ড আছামিজ লেংগুৱেজ বুলি সেই কিতাপৰ ভাষাত বিনিময় কৰিবলৈ ভাৱ প্ৰকাশ বা আপোনালোকৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰাটো উচিত বুলি মই ভাবোঁ তেতিয়া কি হয় শুনিবলৈ শ্ৰুতিমধুৰ হয় শুৱলা হয় আৰু লগতে সকলোৰে বাবে বুজাত সহজ হৈ পৰে ধন্যবাদ আজিলৈ ইমানেই আশা কৰোঁ সকলোৱে ভাল পাব আৰু ভাল পালে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব লগতে আমাৰ যিখন ফেচবুক পেজ মোৰ পেজখনো ফ'ল' কৰি দিব যদি ফেচবুক আছে ধন্যবাদ